এই বন্ধুসকল কেনে আছে? ওয়েলকাম টু মাই সেকেন্ড ব্লগ। ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই ৰাষ্ট্ৰপতি ভৱনলৈ সোমাই আহিছোঁ। চাওক, একচুৱেলি ৰাষ্ট্ৰপতি ভৱনত সোমাবলৈ আপুনি আগতীয়াকৈ টিকেট বুক কৰিব লাগে। এইটো টিকেট মই বুক কৰিছিলোঁ। এইটো টিকেট লৈ মই আজিৰ তাৰিখত আজি মই সোমাবলৈ আছিলে, ইয়াত সোমাই গ'লোঁ। ভিতৰত একচুৱেলি মোবাইল কেমেৰা বা যিকোনো ইলেক্ট্ৰনিক ডিভাইচ এলাউড নাই। সেইকাৰণে মই বাহিৰৰ মানে যিখিনি আছে সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। এই যে ওপৰত দেখিছে যে এইখন আমাৰ পতাকাখন, ৰাষ্ট্ৰীয় পতাকাখন, এই পতাকাখন যেতিয়া আপোনাৰ ৰাষ্ট্ৰপতি বাহিৰত যায়, ফ্লাইটখন উৰিব হয়, তেতিয়া এই পতাকাখন খুলি দিয়া হয়। আকৌ যেতিয়া আহি পেলাই ৰাষ্ট্ৰপতি ইয়াত নামিব হয়, ফ্লাইট লেণ্ড কৰে, তেতিয়া আকৌ এই পতাকাখন মানে খুলি দিয়া হয়। তাৰপিছত যেতিয়া ৰাষ্ট্ৰপতি নামে ফ্লাইটৰ পৰা, তাৰপিছতহে আকৌ পতাকাখন লগাই দিয়া হয়। এইটো এটা তাৰ মানে নিয়ম। তাৰপিছতে এইফালে এইটো দেখিছে মূল প্ৰৱেশদ্বাৰ। এই যিটো ওপৰৰ এই টোপটো দেখিছে যে, এই টোপটোৰ লগত ইণ্ডিয়া গেটখনৰ পূৰা সম্বন্ধ আছে। মানে ইয়াৰ ভিতৰত এজন বুদ্ধ আছে, সেই বুদ্ধজনৰ লগত ইণ্ডিয়া গেটৰ যিটো ওখ হয়, সেই ওখটোৰ সৈতে পূৰা সমান আছে। আৰু এই গেটখন যে দেখিছে, এইখন ইণ্ডিয়া গেটৰ লগত একদম সমানে আছে। ইণ্ডিয়া গেটখন আৰু এই গেটখন সমানে আছে। তাৰপিছতে ইয়াৰ একদম ঠিক অপজিটতে 2 কিলোমিটাৰ, সম্পূৰ্ণ 2 কিলোমিটাৰ পৰা মানে সেইখন ইফালে ইণ্ডিয়া গেট আছে। তাৰপিছতে আপোনাৰ এইটো চাইডৰ পৰা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী এইসকল মানুহ মানে ব্যক্তিহে এইফালৰ পৰা এণ্ট্ৰি কৰিব পাৰে ভিতৰলৈ। যি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী, চিফ জাষ্টিচ এইসকলহে এইফালৰ পৰা মানে এণ্ট্ৰি কৰিবলৈ পাৰ্মিশ্যন আছে। তাৰপিছতে আমি সোমাই আহিলোঁ ইয়াৰ ভিতৰত। ইয়াতে আপোনাৰ টিকেটবোৰ দেখুৱাই পেলাই আপোনাৰ পাছ চাছ ইয়াতে চব ফটো লৈ সেইখিনি কৰি দিব। ভিতৰত গাইড আছে, গাইডে আপোনাক লৈ গুচি যাব ভিতৰলৈ। তাৰপিছতে ভিতৰত আপোনাৰ ভিতৰত হল এটা আছে, হলটো বিষয়ে ক'ব বাকী ইয়াৰ গাৰ্ডেন, এইখন গাৰ্ডেনটো আপোনাৰ ৰাষ্ট্ৰপতি ভৱনৰ পিছফালে আছে। এইখন গাৰ্ডেনখন বহুত কিবাকিবি আছে, ফুল গছ কিবাকিবি সম্পূৰ্ণ। এয়া বাহিৰলৈ ওলাই আহিব পাৰে এইফালেদি বাহিৰলৈ ওলাই আহিলোঁ আমি। ভিতৰত চাবলগীয়া বৰ বিশেষ একো নাই যদিও আছে, বহুতখিনি বস্তুৱে আছে যিবিলাক ব্ৰিটিছে বনাই থৈছিলে। তেনেকুৱা ধৰণৰ ফাৰ্নিচাৰ আছে, যিবিলাক মিটিং হল আছে। ভিতৰতে আৰু এটা ডাঙৰ কথা, ব্ৰহ্মপুত্ৰ হল বুলি এটা ডাইনিং হল আছে, যিটো আগতে বেলেগ নামেৰে নামাকৰণ আছিলে, এতিয়া ব্ৰহ্মপুত্ৰ বুলি আছে। 104জন মানুহে তাত খাব পৰা সুবিধা আছে। বাহিৰৰ যি গেষ্ট আহে, গেষ্ট আহিলে তাতে মানে খোৱা বোৱা কৰাই ৰাষ্ট্ৰপতি ওলাই আহিলোঁ, সেইটো সুবিধা আছে। আৰু বাকী ভিতৰত মোবাইল নিব নিদিয়ে, গতিকে ভিতৰখিনি একো দেখুৱাব নোৱাৰিলোঁ। বাকী ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।